যিসকলে হেৰুৱালে হেঁপাহৰ ঘৰ, যিসকলে হেৰুৱালে হেঁপাহৰ ঘৰ, মান্যবৰ শ্ৰোতা দৰ্শক, আহক এইখিনিতে এটা বিৰতি লওঁ। দুখৰ দিনত সমভাগী হৈ লওঁ আহক 1 মিনিটৰ এটা শোক প্ৰস্তাৱ। জীৱন পৰিক্ৰমাত মাত্ৰ 1 মিনিট, আৰুনো কি দিম আমি? কোনো ধৰ্মই যি দিব নোৱাৰিলে দিব কাৰো অনুৰাগৰ ঢৌৱে। হৃদয় ভাঙি চুৰমাৰ কৰা আকস্মিকতাত মানুহ পৰ্যবসিত হৈ ৰূপান্তৰ হ'ল পশুলৈ। ঈষৎ শব্দ কৰি মানৱতাক তাচ্ছিল্য কৰি হেৰাই গ'ল সৰগীয় সৌন্দৰ্য। শিশুৰ সৰলতা, মাতৃৰ মমতা, অসীম কৰোণা। কেৱল চৌপাশে কাৰুণ্য আৰু কাৰুণ্য। কাৰোবাৰ বুকুৰ ঘৰ ভাঙিল, মৰুময় হ'ল সুখৰ নীৰ। চৌপাশে অনন্ত নীৰৱতা। আহক এইখিনিতে এটা শোক প্ৰস্তাৱ লওঁ, মাথো এটা শোক প্ৰস্তাৱ।